সৰু সৰু দানে আপোনাৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰে। আপুনি হয়তো বিশ্বাস নকৰিব, কিন্তু বহু সময়ত জীৱনত ডাঙৰ পৰিৱৰ্তন আনে ডাঙৰ পইচাই নহয়, আনে সৰু সৰু ভাল কামে। জ্যোতিষবিদ্যা বা পুৰাণ বা বহু আধ্যাত্মিক গ্ৰন্থত এই কথা বাৰে বাৰে কোৱা হৈছে। দান কেতিয়াও সৰু নহয়। আজিকালি বহু মানুহৰ জীৱনত এটা কমন সমস্যা আছে। কাম আৰম্ভ হয় কিন্তু শেষ নহয়। টকা আহিও ৰৈ যায়, বিয়া ফিক্স হৈও আপোনালোকৰ ভাঙি যায়, বা বিজনেছ আৰম্ভ হৈও চলি নাথাকে, মনত শান্তি নাথাকে, আৰু মানুহে ভাবিব আৰম্ভ কৰে যে মোৰ ভাগ্য বেয়া নেকি। কিন্তু বহু স্পিৰিচুৱেল গুৰু বা এষ্ট্ৰলজাৰে কয় কেতিয়াবা সমস্যা ভাগ্যত নহয়, সমস্যা এনাৰ্জিত হয়। যেতিয়া মানুহৰ জীৱনত নিগেটিভ এনাৰ্জি, অহংকাৰ বা একুমুলেটেড কষ্ট বেছি হয়, তেতিয়া কামবোৰ আধৰুৱা হৈ থাকিব পাৰে বুলি বিশ্বাস কৰে। আৰু সেইবাবে দানক কেৱল সাহায্য নহয়, এক ধৰণৰ শক্তি বুলিও ধৰা হয়। দান কিয় শক্তিশালী ভাবকচোন। যেতিয়া আপুনি কোনো ক্ষুধাৰ্ত মানুহক খাবলৈ দিয়ে, কোনো দুখীয়া মানুহক সহায় কৰে, অথবা জীৱ জন্তুক অলপ খাদ্য দিয়ে, তেতিয়া কেৱল তেওঁলোকে সুখী নহয়, আপোনাৰ মনৰ শক্তিও বহুত সলনি হয়। দান মানে কেৱল পইচা দিয়া নহয়, দান মানে ভাল মন, সহানুভূতি আৰু নিজৰ ভিতৰৰ অন্ধকাৰ কমোৱা। বহু মানুহে লক্ষ্য কৰিছে বা দেখিছে, যেতিয়া তেওঁলোকে নিয়মীয়াকৈ সৰু সৰু দান আৰম্ভ কৰিলে, তেওঁলোকৰ জীৱনত লাহে লাহে বাধাবোৰ কমিব আৰম্ভ কৰিছে। কোনবোৰ সৰু দান জীৱনত শুভ বুলি ধৰা হয়? জ্যোতিষবিদ্যাত কিছুমান সৰু সৰু দানক বিশেষ শুভ বুলি ধৰা হয়। 1 নম্বৰ হৈছে আপোনাৰ ক্ষুধাৰ্ত মানুহক আহাৰ দিয়া, গৰু, কুকুৰ বা চৰাইক খাদ্য দিয়া, বৃদ্ধ মানুহক সহায় কৰা, মন্দিৰ বা ধৰ্মীয় স্থানত পানী যোগান ধৰা, গোপনে দান কৰা, আৰু শিক্ষাৰ্থীক কাগজ কলম দিয়া। এইবোৰ শুনিবলৈ সৰু লাগিব পাৰে, কিন্তু বহুতে বিশ্বাস কৰে এই সৰু সৰু কামবোৰে ইউনিভাৰ্চক আপোনাৰ ফালে টানি আনে। কিন্তু এটা ভুল বহু মানুহে কৰে। আজিকালি বহু মানুহে দান কৰে কিন্তু দেখুৱাবলৈ, কেমেৰা অন কৰি ভিডিঅ' বনাই মানুহক ইমপ্ৰেছ কৰিবলৈ। কিন্তু আধ্যাত্মিক বিদ্যাই কয়, যি দান অহংকাৰৰ বাবে কৰা হয় তাৰ ফল বহুত পৰিমাণে কমি যায়। সঁচা কথাটো হৈছে, দান সেইটো হয় য'ত সহায় কৰাৰ পিছত হৃদয়ত শান্তি অনুভৱ হয়। এটা বাস্তৱ শিক্ষা। এজন বৃদ্ধ সাধুক এবাৰ কোনোবাই সুধিছিলে যে মোৰ জীৱনত বাৰে বাৰে বাধা আহে, মই কি কৰোঁ? সাধুৱে হাঁহি উত্তৰ দিছিলে, প্ৰতিদিন অলপ অলপকৈ ভাল কাম আৰম্ভ কৰক, দেখিব জীৱন লাহে লাহে সলনি হৈ গৈছে। আৰু আচৰিত কথাটো কি জানেনে? ভাল কাম কেতিয়াও বিফল নহয়। হয়তো তৎক্ষণাত ফল নেদেখুৱায়, কিন্তু সময়ে এদিন তাৰ উত্তৰ দিয়েই। যদি আপোনাৰ জীৱনত কিবা আধৰুৱা হৈ আছে, তেন্তে হয়তো আজিৰ পৰা এটা সৰু ভাল কাম আৰম্ভ কৰক। কাৰণ সৰু দানে কেৱল আনৰ জীৱন সলনি নকৰে, আপোনাৰ ভাগ্যও সলনি কৰিব পাৰে। মনত ৰাখিব, মানুহে কিমান উপাৰ্জন কৰিলে সেয়া মানুহৰ মনত নাৰাখে, কিন্তু কিমানৰ হৃদয়ত শান্তি দিলে সেয়া এদিন স্মৃতি হৈ থাকে। এই ভিডিঅ'টো যদি আপোনাৰ হৃদয়ত লাগিলে, তেন্তে ভিডিঅ'টো ছেভ কৰি ৰাখিব। হয়তো এদিন এই কথাবোৰ আপোনাক বা আন কাৰোবাক শক্তি দিব। কমেণ্টত লিখিব, ভাল কাম আৰম্ভ কৰিম, আৰু শ্বেয়াৰ কৰিব এজন মানুহলৈ যাৰ হয়তো আজিলৈ অলপ আশাৰ প্ৰয়োজন আছে। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব।